নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। মই সিমানে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। আৰু আজি সৰস্বতী পূজা সকলোতো গম পায়, আৰু সেয়েহে মোৰ ল'ৰাটোক লৈ স্কুললৈ আহিলোঁ তাৰ সৰস্বতী পূজালৈ বুলি। আৰু সৰস্বতী পূজাত আহিয়ে প্ৰথমে দুয়োটাই বাবা আৰু মই ধূপ চাকি জ্বলাই ল'লোঁ। তাৰপিছতে ভিডিঅ' অকণ বনাম বুলি এনেকৈ বাহিৰৰ ফালে আহিলোঁ আৰু গেটৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু এইখনে হৈছে আমাৰ বাবাৰ স্কুলখন। ইয়াত তাৰপিছতে মই ইয়াৰ চব বাহিৰে ভিতৰে দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাই দিব। আৰু কোনোবা যদি এইখন স্কুলত এডমিশ্যন দিম বুলি ভাবিছে, এতিয়া এডমিশ্যন চলি আছে। এপ্ৰিলৰ পৰাতো স্কুল হ'ব, সকলোৱে গম পায়ে। আৰু নতুনকৈ যিসকলে ভাবি আছে যে ইয়াতে দিম বুলি, তো আহিব পাৰে, এডমিশ্যন অ'পেন হৈ আছে। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ। আৰু গেটৰ পৰা আৰম্ভ কৰি দিছোঁ আৰু বাহিৰৰ ভিতৰৰ দুয়োফালে দেখুৱাই দিছোঁ। এইটো হৈছে ভিতৰৰ ফালে। তাৰপিছতে ধুনীয়াকৈ বনাই আছে, যেনিবা এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। এইটো এটা ছাইডে বনাই আছে, স্কুলখন ভাল কৰি আছে। তাৰপিছতে এয়া দেখিছে নহয়, গোটেই পেৰেণ্টছ ল'ৰা ছোৱালী চব পূৰা ভৰ্তি হৈ গৈছে। তাৰপিছত এনেকৈ আকৌ ইয়াত নাম্বাৰটোও মাতিছে, নাম্বাৰটো আহি ইতিমধ্যে বহিছে ইয়াত। এয়া দেখিছে নহয়, আৰু আমাৰ আয়তীসকলৰ নাম মাতিছে। ধুনীয়াকৈ নাম পৰিৱেশন কৰিব তেখেতসকলে, আৰু আমিও অকণমান চাই যাম বুলি ভাবিছোঁ। তাৰপিছত আমাৰো অহাত অকণমান দেৰিয়ে হ'ল। তাৰপিছতে মই ভাবিলোঁ কি অকণমান ভিডিঅ' বনাই লওঁ, সেয়েহে সকলোকে দেখুৱাই দিম বুলি ভাবিছোঁ। চাই থাকিব আপোনালোকে, কেনেকুৱা পায় জনাব দেই সকলোৱে। আকৌ এবাৰ কৈ দিছোঁ। আৰু এইখনেই হৈছে স্কুলখন, এয়া স্কুলৰ ভিতৰৰ ভাগ। আৰু এইবোৰ দেখিছে নহয়, পেৰেণ্টছ ইমান ধুনীয়াকৈ বহি আছে। সকলোৱে মানে নাম চাম বুলি আশা পালি আছে, নামটো আৰম্ভ হ'লেই হ'ল। আৰু এইকেইটা হৈছে মোৰ লগৰ কেইজনী। তাৰপিছত এইপিনে এনেকৈ বহি আছে সকলোৱে, আৰু আমাৰ টিকলাটো এইপিনে দৌৰি আছে। সিহঁতো পূৰা কেইবাৰ যে সেৱা কৰিছে সৰস্বতী মা ঠিক নাই। আৰু এইপিনে এজনী অনামিকা আৰু লগৰজনী এনেকৈ বহি আছে। পিছফালে আকৌ এইকেইজনী চবেই হাই হেল্ল' দিছে, সকলোকে দেখুৱাই দিছোঁ এবাৰ এবাৰ। তাৰপিছতে এনেকৈ চব ঘূৰাই মেলি সকলোকে দেখুৱাই আছোঁ। তাৰপিছত ভিতৰৰ ফালে লৈ যাম, ভিতৰতনো কি কি যা যোগাৰ কৰি আছে সেয়াও অকণমান দেখুৱাই দিম। আৰু এইপিনে চব ল'ৰাকেইটা বহি আছে ইয়াতে, কাৰণ খেলি খেলি সিহঁতৰ ভাগৰ লাগি গ'ল, বহুত সময় খেলিছে। অহাৰ পৰা দেখিছোঁ যে সিহঁতে দৌৰি আছে। এইটো আমাৰ ধনমণি, আমাৰ কাষৰে আমাৰ দেওৰে হয়। সিও কৈছে তাত সিহঁতৰ ল'ৰাটো আছে। তাৰপিছতে এনেকৈ সিহঁতে কাম বন কৰি আছে। তাৰপিছতে আকৌ এইপিনে বনোৱা কৰা ছবিটোৰ ফালে কৰিছে। এটা ছাইডত ভিতৰৰ ভাগটো বহুত ডাঙৰ হয়, বহুত ডাঙৰ এৰিয়াই হয়, আৰু বনোৱা নাই, এটা ছাইড বনাই আছে। আৰু এইপিনে এইখিনি খালী আছে, পিছলৈকে চব ঠিক কৰিব বুলি কৈছে। বাকী যিখিনি আছে সেইখিনিও গোটেই বেয়া নহয়, ভালে। আৰু এইপিনে এটাই পায়স বনাই আছে এজন মানুহে, আৰু এইপিনে খিচাৰি বনাই আছে। তাৰপিছত খিচাৰীৰো গোন্ধ ওলাইছে, একদম খাওঁ খাওঁ লাগি গৈছে। তাৰপিছতে আকৌ এইপিনে দেখিছে নহয়, এয়া চব আৰু নতুন নতুন পেৰেণ্টছো আহিছে, যিসকলে এডমিশ্যন কৰাইছে সিহঁতো আহিছে। বহুত ভাল লাগিলে আহি। তাৰপিছতে আকৌ এইপিনে এতিয়া দেখুৱাই দিম আৰু ভিতৰতনো কি কৰি আছে। খিচাৰি বনোৱাটো দেখুৱাই দিলোঁ এইটো ছাইডত। আকৌ এইপিনে তাৰ ভিতৰলৈকে লৈ যাম, তাতনো কি কি কৰি আছে সেয়াও আপোনালোকক অকণমান দেখুৱাই দিওঁ। তাৰপিছতে দেখিছে নহয়, ক্লাছৰুমকেইটা চব বেঞ্চ চেঞ্চ উলিয়াই থৈ দিছে এতিয়া, কাৰণ চব কাম ইয়াৰ ভিতৰতে হৈ আছে কাৰণে। আৰু এইপিনে মেডাম ছাৰ সকলোৱে চব কামতে লাগি আছে, মানে কামত ব্যস্ত। আৰু এইপিনে পোৱালীকেইটা দেখিছে নহয়, সিহঁতৰ উৎপাত পূৰা ফ্ৰী পাইছে। ফ্ৰী পাই মানে কি কি কৰিছে সিহঁতেহে জানে, আৰু দৌৰা দৌৰি ইপিনৰ পৰা সিপিনে। আৰু এজনী মিছে হয়। তাৰপিছত আৰু এইপিনে ছাৰে চাহ বনাই আছে, নতুন নতুন গেছ লৈছে, গেছতে এনেকৈ চাহ বনাই আছে। তাৰপিছতে আকৌ ছাৰকো মাত লগালোঁ চাহ বোলে, ছাৰেও এনেকৈ হাই দিলে। তাৰপিছত এইপিনে আকৌ এয়া দেখিছে নহয়, এজনো নতুন হ'ব চাগে, কাৰণ আজি ফাৰ্ষ্ট দেখিছোঁ, আগতে দেখা নাছিলোঁ। তাৰপিছতে আকৌ এইপিনে এইখিনি দেখুৱাই দিলোঁ। আৰু তাত বেলেগ আছে, আকৌ এজন মেডামজনী হয়, আৰু মেডামজনীৰ হাইটো বহুতেই মৰম লগা, আৰু মানুহজনীও বহুত ভাল হয়, কথা বতৰা বহুত ধুনীয়া, আমাৰ মেডাম হয় এজনী। তাৰপিছত এইপিনে আকৌ সেইটো দেখুৱাই দিলোঁ। আকৌ তাৰপিছতে আকৌ ভিতৰৰ এইটো ফালে দেখুৱাই দিম, এইকেইটাও ডাঙৰ ল'ৰা ছোৱালী ক্লাছৰুম। তাৰপিছতে ইয়াত আকৌ চলি আছে চব মাহ প্ৰসাদ পকাই আছে, মানে চবকে পলিথিনতে টোপোলা বান্ধি বান্ধি দিছে। কাকনো কিমান হাতত দি থাকিব ন, আৰু আজিকালি কলপাতটো পাবলৈ নাইকিয়া হৈ গ'ল। সেয়ে সকলোকে মানে পলিথিনতে ভৰাই ভৰাই টোপোলা কৰি কৰি দিছে। আৰু এজনী ভানুবা, আমাৰ পিংকি, চব ৰিল ষ্টাৰ লগ লাগিছে ইয়াতে। এইকেইজনী সকলোৱে মানে মিলি কৰি চব বুট মাহ প্ৰসাদ টোপোলা বান্ধি আছে। এনেকৈ সিহঁতকো অকণমান দেখুৱাই দিলোঁ, আৰু সকলোকে দেখুৱাই দিছোঁ। চবৰে মানে ফূৰ্তি। সৰস্বতী পূজা বুলি ক'লেতো সকলোৱে গম পায় কিমান ফূৰ্তি লাগে, কিমান ভাল লাগে। সেয়েহে চাই থাকিব আপোনালোকে, কাৰণ আগতে আমি ছোৱালী হৈ থাকোঁতে কৈছিলোঁ, ফূৰ্তি কৰিছিলোঁ। এতিয়া বহু বছৰতো পোৱা নাছিলোঁ, এতিয়া আকৌ ল'ৰা ছোৱালীৰ কাৰণে আকৌ মানে সেই দিনটো ঘূৰাই পোৱাৰ দৰে লাগিছে। বহুত ভাল লাগিলে আহি।
কাৰণ আমাৰ ল'ৰা এখন স্কুলত ফাৰ্ষ্ট সৰস্বতী পূজা হয়। আমি ইয়াত চব মিলি কৰি আহিলোঁ। ইয়াতে সৰস্বতী মূৰ্তিটো ৰাখিছে আৰু সকলোৱে ইয়াতে চাকি বন্তি জ্বলাইছে, কাৰণ পূজাৰী মাতা নহ'লে আমি সকলোৱে মিলি এনেকৈ কৰা গৈছে। আৰু এইপিনে দেখিছে নহয়, চব আমাৰ এইকেইজনী পল্লৱী, পূজা, সোণামিকা চব মিলি মানে চব চেল্ফি উঠা ব্যস্ত। আৰু এনেকৈ ইয়াতে মাহ প্ৰসাদ বিলাই আছে, সকলোকে এনেকৈ টোপোলা বান্ধি দিছে। আৰু আমাৰ এজনী দেখিছে নহয়, মৰমীজনী, তাইক মই কৈ আছোঁ দেই ইপিনে চাহ বুলি কৈ আছোঁ, কিন্তু তাই হয়েই নাহে, বহুত সময় লগাই দিয়ে। ভিডিঅ' বনালে তাইৰ অকণমান লেভেলটো বেছি হৈ যায় মানে। দেখিছেই নহয় কিমান কি ঠিক কৰি দেখুৱাই এজনী ৰীতা। সকলোৱে চব মিলি এনেকৈ আছোঁ, এনেকৈ ভিডিঅ' বনাই আছোঁ, সকলোকে দেখুৱাই দিছোঁ, আপোনালোকে চাই থাকিব। আকৌ এবাৰ কৈছোঁ দেই, ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব, কমেণ্ট কৰা। যিসকলে মানে ইউটিউবত চাই আছে তেওঁসকলে ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছত আকৌ এনেকৈ মাহ প্ৰসাদ ল'লোঁ ময়ো, তাৰপিছত লগতে ময়ো ল'লোঁ, মোৰ ল'ৰাটোৰ কাৰণে একেলগে 2টা টোপোলা লৈ ল'লোঁ। তাৰপিছতে খালোঁ, বহুত ভাল লাগিলে, কাৰণ সৰস্বতী পূজাৰ মাহ প্ৰসাদ খায়ো ভাল লাগে বহুত বেছি। আৰু ইহঁতে এনেকৈ বিলাই আছে, কৰি আছে, মানে এইবোৰ মাহ প্ৰসাদ দি আছে। আৰু লাষ্টত আহিলে কি সৰু পোৱালিকেইটা খিচাৰি, পিনে নাম চলি আছে, নামৰ মাজতে মানে সৰু ল'ৰা ছোৱালী ভোক লাগিব বুলি সিহঁতৰ আগে ভাগে দি দিলে মানে খাবৰ কাৰণে, কাৰণ সৰু ল'ৰা ছোৱালীটো দেৰি হ'লে ভোক লাগিব বুলিয়ে মানে সিহঁতক খাব দিলে। আৰু এনেকৈ মানে আমাৰ ল'ৰাটোৱে নিজে খাব নোৱাৰে, এইটো দেখিছে নহয়, সি পানীৰে মানে আগে ভাগে খাব লাগিছে, আৰু তাক মানা কৰিছোঁ যে পানী নাখাবা বুলি। তাৰপিছতে মই ভাবিলোঁ কি তাক খুৱাই থাকিলেতো ভিডিঅ' বনোৱা নহ'ব, সেয়েহে অকণমান জল্দি মানে ভিডিঅ' বনাই ল'লোঁ, কাৰণ তাক খুৱাই দিব লাগিব, সি নিজে খাব নোৱাৰে। সেয়ে মই তাড়াতাড়ি ভিডিঅ' অকণমান বনাই কৰি ল'লোঁ। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, নাকাটা কৰি চাব। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইপিনে দেখিছে নহয় আমাৰ লগৰ কেইজনী, এজনী অনামিকা পানী জাৰ লৈ ৰখি আছে, এজনী ৰীতা, চব মানে নিজৰ পোৱালিকেইটাৰ লগতে মানে ব্যস্ত হ'বলগীয়া হৈছে। আৰু এইখিনিতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আজিলৈকে আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ। তেতিয়ালৈকে সকলোকে মোৰ ফালৰ পৰা বাই বাই।